আজি ভাৰতৰ ৭৪তম স্বাধীনতা দিৱস। সমগ্ৰ ভাৰতত কৰোনাৰ আতংকময় সন্ধিখনতো দূৰত্ব বজাই ৰাখি উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰে। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা কাৰ্যালয়তো ৭৪তম স্বাধীনতা দিৱস পালন কৰা হয়। পতাকা উত্তোলন কৰে মহকুমাধিপতি গোকুল চন্দ্ৰ ব্ৰহ্মই। ভেৰগাঁৱৰ স্বাধীনতা দিৱস পালনৰ চমু এটি প্ৰতিবেদন। প্ৰতিবেদন যোগাইছে জিতেন বসুমতাৰী, নিউজ 24 বড়োলেণ্ড। স্বাধীনতা বিপ্লবের কার্যসূচীত বিভিন্ন সরকারি বিভাগ তরফে মহকুমা আরক্ষী প্রশাসন, স্বাস্থ্য বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় এইবেলে নমস্কাৰ। কোনোবাই ভাষণ আৰম্ভ কৰাৰ আগমুহূৰ্তত মই আমি বিশ্বৰ এখন সৰ্ববৃহৎ গণতন্ত্ৰৰ বাসিন্দা বুলি গৌৰৱ কৰিব পৰা হ'ল। আজিৰ ভেৰগাঁও মহকুমা বাকৰি ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা ৭৪তম সংখ্যক স্বাধীনতা দিৱস উপস্থিত থকা অসম চৰকাৰৰ মাননীয় বিধায়িকা কুমৰী বসুমতাৰী ডাঙৰীয়ানীয়ে বিশিষ্ট ব্যক্তিসকল, মহকুমা আৰক্ষী প্ৰশাসন কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী প্ৰশাসন, মাছসকল, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনৰ বিষয়ববীয়াসকল, ছাত্ৰ ছাত্ৰীসকল, স্বাধীনতাৰ চতুৰ্থ স্তম্ভৰ ৰক্ষক সাংবাদিক বন্ধুসকল আৰু উপস্থিত সন্মানীয় ৰাইজ সকলোকে মই মহকুমা প্ৰশাসনৰ অধীন ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসৰ শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাভাজন ৰাইজ, সাম্প্ৰতিক সময়ত এক বিৰাট প্ৰত্যাহ্বানৰ সময় হিচাপে পৰিগণিত হৈছে। আমি সকলোৱে জ্ঞাত যে সমগ্ৰ বিশ্বৰ লগতে আজি আমাৰ ভাৰতবৰ্ষ কৰোনা মহামাৰীৰ সৈতে যুঁজি আছে। কৰোনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণতাৰ পৰা বাচিবলৈ এইবেলি স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী কিছু সংকুচিত কৰা হৈছে। এইখিনিতে এই মহামাৰীৰ বিৰুদ্ধে আমি চলি থকা বিনামূলীয়া পাঠ্যপুথিকে আদি কৰি সকলো সুবিধা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হৈছে। ইতিমধ্যে 2020 বৰ্ষত 38,843 জন ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথিকে বিতৰণ কৰা হৈছে। মধ্যাহ্ন ভোজন নিয়মীয়া কৰা হৈছে। বৃক্ষৰোপণ, পৰিৱেশ সচেতনতা, স্বচ্ছ ভাৰত অভিযান আদি বিষয়ত ছাত্ৰ ছাত্ৰীক সজাগ কৰা হৈছে। নিষ্ঠা প্ৰশিক্ষণৰ জৰিয়তে মানদণ্ড উন্নত কৰা হৈছে। ইয়াৰ উপৰিও KGBB বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। জনস্বাস্থ্য কাৰিকৰী, BADP, NRDPW, AOP, SOPD, BTC আদি আঁচনিৰ যোগেদি পাইপ ৱাটাৰ ছাপ্লাই স্কিম, মিনি ৱাটাৰ ছাপ্লাই স্কিম, হেণ্ড ধাৰা পাম্পৰ জৰিয়তে 293টা আঁচনি ৰূপায়ণৰ কাম সম্পূৰ্ণ হৈছে। একেদৰে SBMG, LOB, NOB আঁচনিৰ যোগেদি 65,298টা ব্যক্তিগত শৌচাগাৰ আৰু কমিউনিটি টয়লেটৰ 26টা কাম সম্পূৰ্ণ হৈছে। ভেৰগাঁৱত এটি 2-মহলীয়া অতিথিশালা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত মহকুমাটো NSFA 13 আঁচনিৰ অধীনত AYF 12,791 আৰু VHO 98,978 পৰিয়ালৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰি থকা হৈছে। কৃষি বিভাগৰ উদ্যোগত RKVY
ৰাষ্ট্ৰৰ SOP, NFSM আদি আঁচনিৰ প্ৰয়োগৰ দ্বাৰা বিভিন্ন সফলতাৰ মুখ দেখুৱাইছে কৃষি বিভাগত। আনহাতে জৈৱিক চাহ খেতিৰে সমগ্ৰ বিশ্বৰ মাজত অঞ্চলটোত পুনৰ বৃদ্ধি কৰিছে তেনজিং বৰদলৈ ডাঙৰীয়া। হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগ SOP আঁচনিৰ জৰিয়তে 125 গৰাকী শিপিনী উজলি তাঁতশাল 545 পৰিয়ালক সম্মান প্ৰদান কৰিছে। 15জনী শিপিনীয়ে পাঞ্জিলকে সূতা আৰু 5খন সমবায় সমিতিক 10 কেজিকে এৰী সূতা যোগান ধৰিছে। অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বিভাগৰ দ্বাৰা মহকুমাটোত বিগত সময়ছোৱাত হিতাধিকাৰীৰ মাজত আঁঠুৱা, কম্বল, পাম্প ছেট, ফিল্টাৰকে ধৰি ছাত্ৰ ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চৰ পৰা বহি কলমলৈ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হৈছে। ৰেচন বিভাগৰ উদ্যোগত ইতিমধ্যে 7,089টা পৰিয়ালে 259টা হেক্টৰ এৰী মুগা আৰু মূলবেৰী উৎপাদনৰ কাম কৰিছে আৰু যোৱা বছৰ 162টা মেট্ৰিক টন এৰী, 500 মেট্ৰিক টন মুগা আৰু 3 মেট্ৰিক টন মূলবেৰী উৎপাদন কৰা হৈছে। মীন বিভাগৰ উদ্যোগত প্ৰাইমাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি, নীল বিপ্লৱ, ৰাষ্ট্ৰীয় কৃষি বিকাশ আদিৰ যোগেদি মাছ উৎপাদনৰ কাম কৰি আহিছে। বেংকৰ হিৰাবাৰী আৰু কলাগঞ্জ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ অধীনত প্ৰথম সন্তান আৰু প্ৰথম গৰ্ভাৱস্থাৰ বাবে প্ৰস্তুতিসকলক হিতাধিকাৰীৰ ভিতৰত প্ৰদান কৰি থকা হৈছে। মহকুমা পশুপালন বিভাগৰ দ্বাৰা 2019-20 বৰ্ষত 13,46,423টা কণী আৰু 14,19,213 লিটাৰ গাখীৰ, গাহৰি মাংস, মুৰ্গী মাংস, ছাগলী মাংস প্ৰায় 97,01,000 কেজি উৎপাদন কৰা হৈছে। চৰকাৰী আঁচনিসমূহ যাতে সমাজৰ দুৰ্বল অঞ্চললৈ যাব পাৰে সেই কথা আমি সকলোৱে দৃষ্টি দিব লাগিব। চৰকাৰী কৰ্মচাৰী আৰু ৰাইজ সকলোৱে সচেষ্ট হ'লেহে এই আঁচনিসমূহ সফল হ'ব। Kita butuh